নম্বৰ 20 নম্বৰ আমি সবেই পালো কিন্তু মোৰ ঘৰত এটাও চাকৰি নাই 10 নম্বৰ মই লগাই দিম তাৰমানে মোৰ 30 হৈ গ'ল জয় মণ্ডল ওয়েলকাম টু মাই ইউটিউব চ্যানেল মোৰ অন্য এটা ভিডিঅ আপোনালোকক স্বাগতম জনাইছো নতুন যদি মোৰ ইউটিউব চেনেলত কোনোবা ভিজিট কৰিছে প্লিজ সাবস্ক্ৰাইব কৰিব এণ্ড শেয়াৰ কৰিবলৈ নাপাহৰিব প্ৰতিটো ডিফেন্সৰ খবৰ প্ৰথমবাৰ দেখিবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো বজাই ৰাখিব তেতিয়া তোমালোকে মোৰ চেনেলত আগতীয়াকৈ নতুন নতুন ইনফৰমেশ্যন পাই থাকিবা তো মোৰ কথা আমি দেখা পাইছো গমে পাইছো কিহৰ ওপৰত আজি ভিডিঅটো হ'বলৈ গৈ আছে তো দেৰি নকৰি তেনেহ'লে ভিডিঅটো আৰম্ভ কৰোঁ ভিডিঅটো শেষলৈকে চাবা আৰু ভিডিঅটো যিমান পাৰে শ্বেয়াৰ কৰিবা অতি অহা প্ৰজন্মৰ যাতে গম পায় আৰু ভিডিঅটো চাই পেলাই যাতে অন্তত তোমালোকে নিজে গম পাবা যে 10 নম্বৰ তোমালোকে কেনেকৈ পাবা অবক দেৰি নকৰি ভিডিঅটো আৰম্ভ সকলো কেণ্ডিডেটে গম পাইছা যে তোমালোকৰ জুন জুলাই মাহত তোমালোকৰ ফিজিকেল টেষ্ট আৰম্ভ হ'বলৈ গৈ আছে অসম পুলিচৰ এবি ইউবি কমান্ডো গৃহ বিভাগত যিমানখিনি পোষ্ট মানে পৰে তো সেইখিনি সকলোৰে ডিপাৰ্টমেণ্টত তোমালোকৰ ফিজিকেল টেষ্ট আৰম্ভ হ'বলৈ গৈ আছে তাৰ পিছত তোমালোকৰ সেপ্টেম্বৰ অক্টোবৰত তোমালোকৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডত তোমালোকৰ ৰিটেন টেষ্ট হ'ব এটা তোমালোকৰ সকলো ডিপাৰ্টমেণ্টত যিহেতু তোমালোকৰ 2024 চনতে ফিজিকেল টেষ্ট আৰম্ভ হ'ব কিছুমানৰ ৰিটেন টেষ্ট আৰম্ভ হ'ব কোনোবা কিছুমানৰ ৰিটেন আগতে হ'ব কিছুমানৰ ফিজিকেল টেষ্ট পাছত হ'ব তো যিহেতু অসম পুলিচৰ এবি ইউবি কমান্ডোখিনি আগতে তোমালোকৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব তোমালোকে সকলো কেণ্ডিডেটে গম পোৱা তাৰপিছত তোমালোকে কি কৰিব লাগে এতিয়া তোমালোকে কেৱল ৰানিং কৰিব লাগে তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিব লাগে তেতিয়া তোমালোকে এটা ভাল নম্বৰ পাবলৈ সক্ষম হ'বা অসম পুলিচত তেতিয়া তোমালোকে ৰিটেনৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰিবা তোমালোকে যদি ভালদৰে যদি প্ৰেক্টিছ নকৰা তোমালোকে ৰিটেন টেষ্টৰ কাৰণে যাবলৈ নোৱাৰিবা তো কিয় কাৰণে কৈছো ভাল এটা কাট অফ নম্বৰ পালেহে তোমালোকে ৰিটেন টেষ্টৰ কাৰণে তোমালোকৰ কাট অফৰ নাম আহিব তাৰ কাৰণে মই তোমালোকক বাৰ প্ৰত্যেকটো ভিডিঅ'তে কৈ থাকোঁ যে তোমালোকে কেৱল প্ৰেক্টিছ কৰি থাকা আজি ভিডিঅ'টো বনোৱাৰ কাৰণ এটাই যে তোমালোকে সকলো কেণ্ডিডেটে গম পোৱা যে তোমালোকৰ 10 নম্বৰ ধৰি দিয়া হ'ব এক্সট্ৰা মাৰ্ক এটা এক্সট্ৰা মাৰ্ক অনলি আসাম পুলিচতে দিয়া হ'ব নে বেলেগ ডিপাৰ্টমেণ্টতো দিয়া হ'ব যেতে অফিচিয়েলি আপডেট আহি গৈছে হেমন্ত বিশ্ব শৰ্মা ছাৰে নিজৰ মুখেদি কৈছে যে 10 নম্বৰ ধৰি দিয়া হ'ব তাৰ পিছতে তোমালোকৰ অফিচিয়েলি আপডেট আহি গৈছে তোমালোকে চাব পাৰিবা অফিচিয়েল আপডেট গৈ পেলাই তোমালোকে 10 নম্বৰটো ধৰা আছে এতিয়া তোমালোকে অনলি তোমালোকৰ অসম পুলিচত এবি ইউবি কমান্ডত সকলোখিনিতে থাকিব নেকি 10 নম্বৰ কি ডিপাৰ্টমেণ্টত 10 নম্বৰ থাকিব তোমালোকক মই এ টু জেড জনাবলৈ চেষ্টা কৰিছো তোমালোকৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড সকলোখিনি ডিপাৰ্টমেণ্টতে 10 নম্বৰ এক্সট্ৰা থাকিব এইবাৰ যাৰ ঘৰত চৰকাৰী চাকৰি নাই সেইকেইটা ল'ৰাক মানে কি এইবাৰ 10 নম্বৰকে চৰকাৰে এক্সট্ৰাকে দিব এতিয়া মানে সহজ উপায় যে সহজতে তোমালোকে চাকৰি পাই যাবা আৰু এখন ঘৰতে দুটা তিনিটা ল'ৰাই চাকৰি পায় আৰু সেই কাৰণে তোমালোকক অনলি এখন ঘৰতে এটা ল'ৰা চাকৰি পোৱাৰ কাৰণে হেমন্ত বিশ্ব শৰ্মা ছাৰে মানে কি ভাল এটা পদক্ষেপ লৈছে তাৰ সেই পদক্ষেপত বহুত বেছি এটা ভাল লাগিছে মনটো তো কিয় কাৰণে কৈছোঁ যাৰ ঘৰত চৰকাৰী চাকৰি নাই সেইকেইটা ল'ৰাকেইটা চাকৰি পাব আৰু যাৰ ঘৰত চৰকাৰী চাকৰি আছে সেইকেইটা ল'ৰাই মানে কি 10 নম্বৰটো নাপাব এতিয়া তোমালোকে সমান নম্বৰ পাবা ময়ো সমান নম্বৰ পাম কিন্তু মোৰ ঘৰত চৰকাৰী চাকৰি আছে তোমালোকৰ চৰকাৰী ঘৰত চাকৰি নাই তোমালোকে 10 নম্বৰটো পাবা মই নাপাওঁ ঠিক তেনেদৰে তোমালোকে কাট অফ লিষ্টত তোমালোকৰ ভাল এটা নম্বৰ হৈ যাব তো তাৰ কাৰণে বহুত এটা সুযোগ চাকৰি যিহেতু এইবাৰ প্ৰতি ঘৰতে চাকৰি হ'ব অসম পুলিচৰ কিয় কাৰণে মই তোমালোকক কৈছোঁ যিহেতু তোমালোকৰ এখন ঘৰত দুটা তিনিটা চাকৰি নহয় এখন ঘৰত অনলি এটাই চাকৰি হ'ব এখন ঘৰতে দুটা তিনিটা পুলিচৰ চাকৰি নাপায় থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড নাপায় অনলি এটাই চাকৰি পাব যিহেতু এইবাৰ অসম চৰকাৰৰ তাৰ কাৰণে অতি সোনকালে তোমালোকৰ ফিজিকেল টেষ্টৰ কাৰণে এডমিট কাৰ্ড ৰিলিজ হ'ব তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি থাকা আৰু বেছি দিন নাই তোমালোকৰ হাতত অনলি 2 মাহ টাইম আছে 2 মাহ কেতিয়া যাব তোমালোকে নিজে গম নাপাবা প্ৰেক্টিছ কৰি থাকিলে তো তাৰ কাৰণে মই ভিডিঅ'টো বনাইছিলোঁ আপোনালোকৰ কাৰণে অতি সহজতে তোমালোকে এইবাৰ চাকৰি পাবা অসম পুলিচত কিন্তু তোমালোকৰ কমাণ্ডত এক্সট্ৰা 10 নম্বৰ ধৰা নাযায় যিহেতু কমাণ্ডত তোমালোকৰ ফিজিকেল টেষ্টতে তোমালোকৰ 80 মাৰ্কছ আছে তো 20 মাৰ্কছটো তোমালোকৰ ভাইভা টেষ্ট আছে তো তোমালোকৰ কমাণ্ডৰ কাৰণে তোমালোকৰ 10 নম্বৰটো নিদিয়ে অনলি তোমালোকৰ এবি ইউবি এণ্ড থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেড এই চাৰিটা ডিপাৰ্টমেণ্টতহে তোমালোকৰ 10 নম্বৰটো এক্সট্ৰা দিয়া যাব কিন্তু তোমালোকে কামাণ্ডত ভাবি নাথাকিবা কামাণ্ডত তোমালোকে 10 নম্বৰ পাবা বুলি কিন্তু কামাণ্ডত তোমালোকে নিজৰ ওপৰত ডিমাণ্ড কৰিব তোমালোকে কিমান পোৱা ফিজিকেল টেষ্টৰ নম্বৰ আৰু কামাণ্ডত বহুত হাৰ্ড হ'ব আৰু কিয় কাৰণে কৈছে ভেকেঞ্চি বহুতখিনিয়ে কম অনলি 168টা ভেকেঞ্চি তাত তোমালোকৰ অল অসমৰ কেণ্ডিডেট লাখ লাখ নিবনুৱাই এপ্লাই কৰিছে তো কিমান কম্পিটিশ্যনৰ যোগ হ'ব যাৰ 100% দিব পাৰিব সেয়েহে চাকৰি পোৱা আৰু তোমালোকক মই বাৰ এটা কৈছোঁ তোমালোকে 3টা ডিপাৰ্টমেণ্টত মানে ফ'কাছ কৰে যে তোমালোকে লং জাম্প চিন আপ এণ্ড 100 মিটাৰ সেই 3টা তোমালোকে ফ'কাছ কৰা তোমালোকে নিশ্চয় কমাণ্ডত চাকৰি পাবা তোমালোকে যদি গোটেইকেইটা 3টা ডিপাৰ্টমেণ্টতো যদি তোমালোকে যদি 20 নম্বৰ পাবলৈ সক্ষম হোৱা তোমালোকে আৰামছে তোমালোকে 70 নম্বৰ তোমালোকে পাই যাবা তোমালোকৰ ফিজিকেল টেষ্টত ফাইভা টেষ্টত তোমালোকে 10 নম্বৰ হ'লে তোমালোকৰ 80 নম্বৰ হোৱাৰ লগে লগে তোমাক কোনো কাটিব নোৱাৰে মেৰিট লিষ্টত তো বন্ধুবান্ধৱীসকল তোমালোকে নিজে চাই লোৱা যে তোমালোকে এক্সট্ৰা নম্বৰ 10 নম্বৰ এক্সট্ৰা নম্বৰটো তোমালোকে কোনটো ডিপাৰ্টমেণ্টত পাবা তোমালোকে নিজে চাই লোৱা ভিডিঅ'টো হেমন্ত বিশ্ব শৰ্মা ছাৰে মিটিঙত কি ঘোষণা কৰিছে আৰু অফিচিয়েলি আপডেট কেনেকৈ আহিছে তোমালোকক মই এ টু জেড জনাবলৈ চেষ্টা কৰিছোঁ আৰু তোমালোকে নিজে চাই লোৱা 10 নম্বৰটো তোমালোকে কোনটো ডিপাৰ্টমেণ্টত তোমালোকে পাবা হেমন্ত বিশ্ব শৰ্মা ছাৰে মিটিঙত কি ঘোষণা কৰিছে তোমালোকে নিজে চাই লোৱা ভিডিঅ'টো মই লগাই দিছোঁ আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিবা 20 নম্বৰ আমি সবেই পালো
কিন্তু মোৰ ঘৰত এটাও চাকৰি নাই 10 নম্বৰ মই লগাই দিম তাৰমানে মোৰ 30 হৈ গ'ল মোক খুদে এডমিট কেতিয়া পাব জুলাইত পাব ঠিক আছে কি এই বছৰ আমি আৰু 50,000 চাকৰি দিম জুলাইত পুলিচৰ ইন্টাৰভিউ হ'ব মোক খুদে এডমিট কেতিয়া পাব জুলাইত পাব ঠিক আছে সেপ্টেম্বৰ অক্টোবৰত গ্ৰেড 3 গ্ৰেড 4 আৰু এই বছৰতে মেজিষ্ট্ৰেট ডিএসপি কিন্তু এটা কথা আপোনালোকে চাব আপোনালোকৰ কথাবিলাক মই গম পাব লাগিব মোৰ কথা আপোনালোকে গম পাব লাগিব আমাৰ বহুত ঘৰ আছে ৰিজাল্ট দিলে মই দেখা পাওঁ এখন ঘৰতে 3টা চাকৰি পায় কিছুমানৰ ঘৰত এটাও চাকৰি নাপায় হয়নে নহয় এতিয়া সব লৰাৰে যাতে প্ৰত্যেক ঘৰতে 50,000 চাকৰি 30,000 ঘৰত হোৱাৰ জাগাত যদি 50,000 চাকৰি 50,000 ঘৰত হয় তেতিয়াতো আমাৰ সকলোৰে আৰ্থিক অৱস্থা ভাল হ'ব সেই কাৰণে এইবাৰ আমি কি সিদ্ধান্ত লৈছো পুলিচতে হওক বা গ্ৰেড 3 গ্ৰেড 4তে হওক যদি এখন ঘৰৰ পৰিয়ালৰ এটাও চাকৰি নাই সেই পৰিয়ালটোক আমি পৰীক্ষাত 10 নম্বৰ এক্সট্ৰা কৰি দিম তাৰ মানে 20 নম্বৰ আমি সবেই পালো কিন্তু মোৰ ঘৰত এটাও চাকৰি নাই 10 নম্বৰ মই লগাই দিম তাৰমানে মোৰ 30 হৈ গ'ল তাৰ মানে নোপোৱা মানুহৰ লৰা এটাও চাকৰি নাথাকা ঘৰত চাকৰি হ'ল এই কামবিলাক কোনে চিন্তা কৰে মোদী চৰকাৰে চিন্তা কৰে বিজেপি চৰকাৰে চিন্তা কৰে এতিয়া মোক ইয়াতে মহিলাসকলে তাৰ কাৰণে মই তোমালোকক সৰু সুৰা ভিডিঅ' এটা বনাইছিলোঁ কেনেকুৱা পালা তোমালোকে মোক কমেণ্ট কৰি জনাবা আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মৰম দি যাব তেতিয়াহে মই তোমালোকক ভিডিঅ' দিয়াৰ কাৰণে এটা মনোভূতি হয় তোমালোকে যদি ছাপোৰ্ট নকৰা আমি ভিডিঅ' বনাই কিবা জানো লাভ আছে কাৰণ মই এজন কেণ্ডিডেট তোমালোকৰ ভাল হোৱাটো মই বিচাৰোঁ আৰু মোৰ ভাল হোৱাটো তোমালোকে বিচাৰা অৱশেষত সৰু সুৰা ভিডিঅ' এইটোৱে আছিল আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো সম্পূৰ্ণলৈকে চোৱাৰ বাবে ধন্যবাদ অৱশেষত আজিলৈ এৰিছোঁ বাই বাই জয় হিন্দ বন্দে মাতৰম